নমস্কাৰ ভিউৱাৰ্ছ, আপোনালোকৰ বাবে এটা ভাল খবৰ আছে। ভাল খবৰটো আপোনালোকক যিসকল অংগনবাদী ৰান্ধনী কৰ্মী তাৰ পাছত আশা কৰ্মী তেওঁলোকৰ দৰমহাটো বৃদ্ধি কৰা হৈছে। তাৰে নটিচ এটা জাৰি কৰিছে, আপোনালোকে স্ক্ৰীনত চাব পাৰিব। এই কেইদিনমান আগতে ঘোষণা কৰিছে ফেচবুক লাইভত CM ছাৰে ঘোষণা কৰিছে যে 2026-27 বৰ্ষৰ বাজেটত অনুমোদন দিয়া হৈছে আপোনালোকৰ ভিতৰত 33,000 আশা কৰ্মী আৰু ছুপাৰভাইজাৰৰ স্কুটি প্ৰদান কৰিম বুলি কৈছে। গতিকে কোনসকলে পাব স্কুটিৰ সুবিধা সকলোখিনিয়ে জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে চাই যাওক। এতিয়া চাব যে অসম বাজেট 2026-27ৰ নটিচ এখন আহিছে, য'ত বহুকেইটা আঁচনিৰ লগতে দৰমহা প্ৰদানৰ কথাও উল্লেখ আছে। প্ৰথমতে আপোনালোকে চাব যে বৃদ্ধ পেঞ্চন আছে 250ৰ পৰা 400 কৰিছে। তাৰপিছত বিধৱা পেঞ্চন, তাৰপাছত ঠিক তেনেকৈ আপোনালোকৰ ৰান্ধনী হত্যাৰ বাবে 1500ৰ পৰা 2000 কৰিছে। অংগনবাদী কৰ্মীসকলৰ 6500 আছিলে, তাৰ পৰা 8000 কৰিছে। তাৰপাছত ছুপাৰভাইজাৰ চেলাৰী 9000ৰ পৰা 10500 কৰা হৈছে। আৰু আপোনালোকৰ আশা কৰ্মীসকলৰ 3000ৰ পৰা 4000 বৃদ্ধি কৰিছে। তো এইটো বহুতো এটা ভাল পদক্ষেপ, কাৰণ বহুদিনৰ পৰা কৰ্মীসকলে বহুদিন ধৰি আপোনালোকে কৈ আছিলে যে আপোনালোক দৰমহাত সন্তুষ্ট নহয়। তো তাৰে প্ৰতি লক্ষ্য ৰাখি বৃদ্ধি কৰিছে দৰমহাখিনি। এতিয়া আৰু এটা আপডেট, এইটো আশা কৰ্মীৰ বাবেই। আপডেটটো হৈছে যে আশা এক্সপ্ৰেছ আঁচনিৰ অনুমোদন হয়। ফ্ৰেণ্ডসকল, ইয়াতে CM ছাৰে কৈছে ৰাজ্যৰ 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব। তো আপোনালোকৰ বাবে এইটো ভাল খবৰ, কাৰণ CM ছাৰে নিজে ভাষণত জনাইছে যে আশা কৰ্মী হস্পিটেল আৰু গাঁওসমূহত যিহেতু ঘূৰিবলগীয়া হয়, তো তাৰে বাবে এতিয়া 33,000 আশা কৰ্মী আৰু 2,570 গৰাকী ছুপাৰভাইজাৰক স্কুটি প্ৰদান কৰিব। এতিয়া বহুতে ক'ব পাৰে যে কেতিয়া দিব, ডেটটো এতিয়ালৈকে দিয়া হোৱা নাই। আপোনালোকে মাত্ৰ ৱেইট কৰক, খুব সোনকালে আপোনালোকৰ বাবে আপডেট আহিব। তো এনেকুৱাকৈ দুখনকৈ নতুন আপডেট আহিছে। আপোনালোকে অনুমোদন দুটা কমেণ্টৰ জৰিয়তে জনাব। লগতে মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে পাছৰ আপডেটখিনি আপোনালোকে পাই যায়। ধন্যবাদ।